চাই এনেকৈ হাঁহি কিয় আছে? দা চোৱাচোন ছোৱালীকেইজনী আমাৰ ফালে চাই কেনেকৈ হাঁহি আছে। ও চালে চকু ৰৈ ৰৈ যায় মন নিজৰা বৈ বৈ যায় চালে চকু ৰৈ ৰৈ যায় মন নিজৰা বৈ বৈ যায় মৰম তোমাক দেখি মনে পাৰ ভাঙি যায় ও চালে চকু ৰৈ ৰৈ যায় মন নিজৰা বৈ বৈ যায় চালে চকু ৰৈ ৰৈ যায়। দা এনেকে কি চাই আছে ৰাস্তাৰ ফালে? হই চুনুলোকৰ ছোৱালীজনী কোনো ইমান ধুনীয়া, আজিলৈকে ইমান ধুনীয়া ছোৱালী ক'তো দেখা নাই ৰে। প্ৰিয়ংকা আমাৰ গাঁৱত নতুনকৈ আহিছে। হয় নেকি? সদায় যাই থাকে দেখোন এইটো ৰাস্তাৰে। গাঁৱলৈ অহা কিমান দিন হলো আৰু ইমান দিনে মই কিয় দেখা নাছিলো? ক'ত দেখা পাব, আপুনি আহে 10 বজাত আৰু ইহঁত দুজনী 9 বজাৰ আগতে গুচি যায়। শুনো এই মেকানিকজনক চিনি পোৱা নেকি? ল'ৰাজন বহুত ধুনীয়া ন? সত্যদা কেৱল ধুনীয়াই নহয় মানুহজনো বহুত ভাল আৰু আমাৰ গাড়ীৰ কিবা সৰু সুৰা কাম ওলালে সিহঁতে ঠিক কৰি দিয়ে আৰু মানুহজনো বহুত শান্ত। বলা এতিয়া। সত্যদা আজি ইমান সোনকালে আহিছে, কাৰণ কি? সত্যদা আজি ইমান সোনকালে যে? গেৰেজত দেখোন একো কামো নাই। নাই ঘৰত ভাল লগা নাছিল, সেইকাৰণে গেৰেজলৈ আহিলো। সত্যদা কি চাই আছে ইফালে সিফালে? নাই একো নাই। কি বা হৈছে? সত্যদা, প্ৰিয়ংকা, পুৱাৰ পৰা তাৰমানে প্ৰিয়ংকাৰে বাট চাই আছিল। সত্যদা কি প্ৰেমত পৰিলাই নেকি? জানা বোলা প্ৰিয়ংকাৰ ফালে চালে চাই থাকিবই মন যায়, বহুত ধুনীয়া তাই। ৰবা যাই আছো। বল ফুৰি আহো। কি হল? গাড়ীখন বেয়া হ'ল, বল আগৰ গেৰেজত ঠিক কৰি আনোগে। প্ৰিয়ংকা তুমি কেৱল সেই গেৰেজৰ ফালে যাব খোজা যে, কাৰণ কি? হে বল এতিয়া।
সত্যদা সত্যদা মাতি দিয়াচোন আমাৰ গাড়ীখন অলপ বেয়া হৈছে কি হৈছে মই ঠিক কৰি দি আছো বলা এই নালাগে নালাগে সত্যক মাতা সত্যদা ইম্পৰ্টেণ্ট কাম এটা কৰি আছে মই ঠিক কৰি দি আছো নাই সত্যদাই ঠিক কৰি দিব লাগিব দে ঠিক আছে মাতি দি আছো ও সত্যদা কি হ'ল কিয় নকৈ চিঞৰি আছা দেখা নাই নেকি মই এটা ইম্পৰ্টেণ্ট কাম কৰি আছোঁ ডিষ্টাৰ্ব নিদিবি হা যাই ইয়াৰ পৰা মই কৈয়ে আছো সিহঁতক নুশুনে চুনু আৰু প্ৰিয়ংকাই কি প্ৰিয়ংকা ঐ সত্যদা আমাৰ গাড়ীখন বেয়া হৈছে অলপ ঠিক কৰি দিয়াচোন ঠিক আছে ঠিকে আছে চোন হয় নেকি কি বা হয় তেনেহ'লে গাড়ীখন মাজে মাজে শুনাচোন ৰাস্তাত তোমাৰ লগত কথা পাতিলে মানুহে কিবা বেয়া ভাবি ল'ব তোমাৰ ইমান ভয় নে নাই নাই মই যাওঁ হয়তো শুনা মই তোমাক ভাল পাওঁ আই লাভ ইউ অনুভৱী তোমাৰে হৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰে আগমন জোনাকী আকাশত উমলে মন ঠিক আছে তই প্ৰিয়ংকাৰ নজৰ ৰাখিবি ঠিক আছে বাবুদা মই এতিয়া যাওঁ প্ৰিয়ংকা এফালে আহা কালিৰ পৰা তোমাৰ কলেজ যোৱা বন্ধ তোমাৰ এতিয়া মই বিয়া ফিক্স কৰিছো কি চাই আছা যোৱা এতিয়া ইয়াৰ পৰা হেল্ল' শুনো শুনা না দাদাই কি জানি মোৰ আৰু সত্যৰ কথা গম পাইছে মোৰ দাদাই বিয়া ঠিক কৰিছে শুনা না তুমি প্লিজ কালিয়ে সত্য কথাটো ক'বা প্লিজ কালি ঠিক আছে
মোক ঘৰৰ পৰা বিয়া ঠিক কৰিছে মই তোমাৰ বাহিৰে আন কাৰ লগত বিয়া হ'ব নোৱাৰো মোক কৰবালৈ লৈ বলা মই তোমাক নাপালে মৰি যাম মোক পলাই লৈ যোৱা হঠাৎ তুমি কিয় একো কোৱা নাই তুমি মোক সঁচাকে ভাল পোৱাতো প্ৰিয়ংকা তুমি মোক কেইদিনমান টাইম দিয়া মই কিবা এটা কৰি আছোঁ তুমি এটা ঘৰলৈ যোৱা ভোলা গেছখন ভালদৰে চলাবি আমি গৈ থাকোঁ ঠিক আছে যোৱা ঐ বাবুদা তোৰ চিষ্টাৰ পলাই গ'ল দেখোন কি সেই সাধাৰণ মেকানিকজনৰ লগতে পলাই গৈছে চি 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 সেই সাধাৰণ মেকানিকজনৰ লগত মোৰ চিষ্টাৰ পলাই গ'ল মা হ'বলৈ ওলাইছো আজি সত্য আহিলে তাক সাৰপ্ৰাইজ দিব লাগিব কেতিয়াবা আহিবি তোমালৈ এটা সাৰপ্ৰাইজ আছে কি কোৱা মই মা হ'বলৈ ওলাইছো আৰু তুমি দেউতা
কৰিছে এইবোৰ দেন Priyanka. Priyanka. Hey Priyanka. Priyanka. Hey Priyanka. Hey उठना. Hey. उठना. उठना. Gimana gua mau itu? Aku tidak